নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকলৈ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। তো মই আজি আপোনালোকৰ এনেকুৱা এটা ভিডিঅ' বনাবলৈ লৈ আছোঁ। এইটো ভিডিঅ'টো হৈছে যে আমাৰ যিটো মানে সেৱা ভাৰতী হয়, সেই সেৱা ভাৰতীৰ পৰা যিটো মানে অলপমান সেৱা কৰিবলৈ আমাক আগবঢ়াইছে, সেই সেৱা কৰাটো মই আপোনালোকক সেই ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিছোঁ। সেই ভিডিঅ'ত অলপমান মই আপোনালোকক দেখুৱাম। তো চাই লওক। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট এড বক্স 25টা পঠাইছে আমাৰ টিকৰিকিলা প্ৰখণ্ডৰ পৰা হাটগাঁও শাখালৈ। এই 25টা পেকেট আমি 25টা ঘৰে ঘৰে গৈ আমি নিজে প্ৰতিটা ঘৰত গৈ থৈ আহি আছোঁ। সেইটোকে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। সেৱা ভাৰতী মানে বিশ্ব হিন্দুৰ বিশ্ব হিন্দুৰে সেৱা ভাৰতী একটা কি আছে, কি কয় এটা অংগ আছে ওইটারে এই করোনার কারণে পাঠোয়া হয়েছে। করোনাটো হোক কি পাঠাইছে, ইয়াত আছে যেনিবা দেখা দিম। এটা হল চাবনটা হল যেনিবা বাজাৰ গৈছে বা ক'ৰবাত গৈছে, হাত লেতেৰা হৈছে, চাবোন দি হাত ধুল, বাহিৰতে পানী থবি, চাবোন থবি তাৰপিছত ধোৱাৰ পিছত হাতটা অলপ মুচিবি, মুচাৰ পিছত এটা চেনিটাইজাৰ, এই চেনিটাইজাৰ লগাবি। চেনিটাইজাৰ লগোৱাৰ লগে লগে কিবা বস্তু খাব মন গৈছে, লগালগ নাখাবি। কমচে কম 2-3 মিনিটমান জিৰাব লাগিব, তাৰপিছত খাবি। নিয়মতে 10 মিনিটমান লাগে, তথাপি 2-3 মিনিট পিছত খালেও কিছু নহয়, নহ'লে শুকাব লাগে চেনিটাইজাৰ। মাস্ক তাৰপিছত এটা হ'ল ভিটামিন এটা চি ভিটামিন। এই চি ভিটামিনটা ছোট চাবা খাওয়া মগ খোৱাবি। আৰু কিছুমান আছে আকৌ দুটা আছে পেৰাচিটামল আছে পেৰাচিটামল জ্বৰ লাগিলে তুমি নিজে ভাল পাবে। ছোট বাচ্চা যদি মানে বেছি সহায় কৰিব নাই পায় আমাৰ সেৱা ভাৰতীৰ পৰা। ঠিক আছে। তো ফ্ৰেণ্ডছসকল, মোৰ লগত আছে দিনন্দয়া ৰাভা, যেনিবা মোৰ ভাইটি হয়। সিও মোৰ লগতে সহযোগ কৰিছে। তো আমি দুটা, আৰু লগতে মোৰ লগত এটা সন্তোষ ৰাভা আছে, তেওঁ মানে আমাৰ লগত সহযোগ কৰিছে। আমি তিনিজনে প্ৰতিটা ঘৰে ঘৰে গৈ এই ফাৰ্ষ্ট এড বক্সটো আমি আগবঢ়াই আহি আছোঁ। তো সেইটোকে অলপমান দৃশ্যকেইটা মই আপোনালোকক দেখুৱাই আছোঁ, চাওক। ফ্ৰেণ্ডছসকল, তো প্ৰত্যেকটা ঘৰত আমি 25টা ঘৰত গৈ আছিলোঁ। 25টা ঘৰ যে আমি গৈছোঁ, সেইটো আমি প্ৰত্যেকটো ভিডিঅ'টো আপোনালোকক দেখুৱাব নোৱাৰিম, কাৰণ ভিডিঅ'টো অলপমান দীঘলীয়া হৈ যাব। তো ফ্ৰেণ্ডছসকল, যদি ভাল লাগে মোৰ ভিডিঅ'টো, তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে কমেণ্ট কৰি জনাব। আপোনালোকে কমেণ্ট কৰিলে, লাইক কৰিলেহে তেতিয়াহে মই আৰু ইয়াতকৈ নতুন নতুন ভিডিঅ' আপোনালোকক উপভোগ কৰিব দিবলৈ মই যাতে উৎসাহ পাওঁ। সেইটো কাৰণে মই আপোনালোকৰ উৎসাহ উদ্দীপনা যাতে আমাক দিয়ে, আৰু যাতে নতুনকৈ ভিডিঅ'টো আগবঢ়াব পাৰোঁ। আৰু লগতে নতুনকৈ ফ্ৰেণ্ড হ'ব বিচাৰিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু লগতে কাষত থকা বেলটো ক্লিক কৰি দিয়ক। তো বেছি দীঘলীয়া নকৰোঁ, ইয়াতে সামৰিছোঁ। তো থেংক ইউ, নেমৰাচং, ধন্যবাদ।